হাই ফ্ৰেণ্ডসকল, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম এটা আপোনাৰ এণ্টিবায়'টিক অইনমেণ্টৰ বিষয়ে, যিটো আমাৰ ঘৰত ৰখাটো অত্যন্ত আপোনাৰ মানে দৰকাৰ হয়। এইটোত আপোনাৰ বেটাডিন বুলি কয় অইনমেণ্টটোৰ নাম। ইয়াত থাকে প্ৰভিডন আয়ডিন অইনমেণ্ট USP 10% W/W। এইটো আপোনাৰ মেইনলি কাটিলে বা পুৰিলে বা ঘাঁ হ'লে আপোনাৰ বা ক'ৰবাত আপোনাৰ ছাল গ'ল এক্সিডেণ্ট হয়তো, তেতিয়া তেনেক্ষেত্ৰত আপুনি এইটো মলম ব্যৱহাৰ কৰিব পাৰে। আমাৰ ঘৰত ৰখা অত্যন্ত দৰকাৰী হয়। ধৰি লওক কেতিয়াবা আপোনাৰ কাটিলেতো তেতিয়াতো লগাই দিব পাৰে, লগাই দিলেতো আপোনাৰ শুকাই যায় ঠাইখিনি, বা ঘাঁ হ'ল তেতিয়া লগাব পাৰে। বা আপোনাৰ ধৰি লওক ক'ৰবাত ছাল গ'ল, তেতিয়া তেনেক্ষেত্ৰত আপুনি বেটাডিন অইনমেণ্টটো ব্যৱহাৰ কৰিব পাৰে। আৰু এটা আছে আমাৰ বেটাডিন চলুশ্যন। এইটো আপোনাৰ ধৰি লওক ড্ৰেছিং কৰিব লগা হ'ল, কেতিয়াবা ঘাঁ হ'লে বা আপোনাৰ কাটিলে বেছিকৈ, তেতিয়া ড্ৰেছিং কৰিব লগা হয়। তো তেনেক্ষেত্ৰতো আপুনি বেটাডিন চলুশ্যনটো আপুনি ব্যৱহাৰ কৰিব পাৰে। তাৰ লগত আপুনি কেতিয়াবা হাইড্ৰজেন পেৰক্সাইডো হাইড্ৰজেন পেৰক্সাইডেৰো আপুনি কৰিব পাৰে ড্ৰেছিং। হাইড্ৰজেন পেৰক্সাইডটো আপোনাৰ লাগে ড্ৰেছিং কৰিবলৈ হ'লে। বা আপোনাৰ ধৰি লওক হাইড্ৰজেন পেৰক্সাইড নাই, তেতিয়াহ'লে আপুনি এটা নৰ্মেল চেলাইন ৱাটাৰ এটা আনি ল'ব 100 ml। তো 100 ml আপুনি এটা নৰ্মেল চেলাইন ৱাটাৰ আনি লৈ লগত বেটাডিন চলুশ্যন লৈ তেনেকুৱা আপুনি চিম্পুলভাৱে ড্ৰেছিং কৰিব পাৰে। যদি আপোনাৰ ধৰি লওক ড্ৰেছিং কৰিবলৈ আপোনাৰ ওচৰত ঠাই নাই বা তেনেকুৱা হস্পিটেল নাই, তো ঘৰত কেনেকৈ ড্ৰেছিং কৰিব পাৰে, এনেভাৱেও আপুনি চিম্পুলভাৱে ড্ৰেছিং কৰিব পাৰে। বেটাডিন নৰ্মেল চেলাইন ৱাটাৰ লৈ বা আপুনি হাইড্ৰজেন পেৰক্সাইড যদি পায়, আপুনি হাইড্ৰজেন পেৰক্সাইড ব্যৱহাৰ কৰিব আৰু বেটাডিন চলুশ্যন, তেনেকৈ আপুনি ড্ৰেছিং কৰিব পাৰে। আৰু এইটো আমাৰ অত্যন্ত জৰুৰী হয়। আপোনাৰ বেটাডিন মলমটো ইয়াত বেলেগ বেলেগ আপুনি পাব, বেলেগ বেলেগ নামৰ চিপ্লাডিন বা আপোনাৰ বেলেগ কম্পজিশ্যনৰো আহে আপোনাৰ। তো আপুনি যিকোনো ধৰণৰ এটা এনেকুৱা আপোনাৰ মলম ৰাখিব লাগে। ধৰি লওক আপোনাৰ কেতিয়াবা কাটিলে বা পুৰিলে বা ঘাঁ হ'ল বা ছাল গ'ল, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এনেকুৱা মলম ব্যৱহাৰ কৰিব পাৰি, এণ্টিবায়'টিক মলম। ঠিক আছে বাৰু, ভিডিঅ'টো মই এইখিনি বিষয়ে আপোনাক জনাবলৈ ভিডিঅ'টো বনাইছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।